কাৰ্বি আংলং জিলাৰ বোকাজানৰ এপিএছচি পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অহা বোকাজানৰ দুয়োগৰাকী ৰূপমিলি টেৰাংপি আৰু আৰ্নিকা লেকটেপিক এজেৱাইচিপিৰ সম্বৰ্ধনা জ্ঞাপন। সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ কাৰ্বি আংলং জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা 7গৰাকীৰ ভিতৰত বোকাজান মহকুমাৰ অন্তৰ্গত সৰিয়জানৰ বাসিন্দা শিক্ষক স্বৰ্গীয় ধনীৰাম লেকটেৰ সুযোগ্য জীয়াৰী আৰ্নিকা লেকটেপি আৰু বালিপথাৰ দিলাউজানৰ মৌজাদাৰ মুকুট টেৰাঙৰ সুযোগ্য জীয়াৰী ৰূপমিলি টেৰাংপিক আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা দুয়োগৰাকীকে তেওঁলোকৰ নিজা বাসগৃহলৈ মাতি আনি সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। উপস্থিত থাকে কাৰ্বি আংলং জিলা সমিতিৰ এজেৱাইচিপিৰ সভাপতি জিতু ফুকনৰ লগতে সদস্যসকল। কাৰ্বি আংলঙৰ পৰা মইনুল হুছেইন ওজাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম।